পথত চলিবই নোৱাৰিব। এইটো হৈছে পিছফালৰ পৰা আক্ৰমণ। সোঁফালৰ পৰা আক্ৰমণ হৈছে আপোনাৰ যেতিয়া শৰীয়তৰ বিষয়বোৰ আছে নহয়, এইবোৰত সন্দেহৰ সৃষ্টি কৰিব যে পৰ্দা কৰিব লাগে বা নামাজ পঢ়িব লাগে, চোৰৰ হাত কাটি দিয়া বা জিনাকাৰীৰ সংচাৰ কৰা, শিলগুটি মাৰা, এই ধৰণৰ যিটো শৰীয়তৰ কানুন তাত সন্দেহৰ সৃষ্টি কৰিব। সি ক'ব যে এইবোৰ বহুত বৰ্বৰ আইন ইত্যাদি চিন্তা আপোনাৰ মনত আনি নিব। আৰু বাওঁফালৰ পৰা আক্ৰমণ হৈছে যে শয়তানে কি কৰিব, আপোনাৰ হাৰাম বস্তুবোৰত ইণ্টাৰেষ্ট বঢ়াই দিব। মদ পান কৰা বেয়া এটা হাৰাম বস্তু, এইটোত সি মজা বঢ়াই দিব। জিনাৰ কথা বা অবৈধ সম্পৰ্ক এইবোৰত সি ইণ্টাৰেষ্ট বঢ়াই দিব, যদিও এইবোৰ হাৰাম আপুনি জানি আছে, শয়তানে ইণ্টাৰেষ্ট বঢ়াই দিব। তো এইদৰে চাৰিও দিশৰ পৰা শয়তানে আক্ৰমণ কৰিব। তো এই হৈছে শয়তানৰ মিছন। এতিয়া শয়তানক যিহেতু জান্নাতৰ পৰা ওলাই দিয়া হৈছে, ইয়াৰ পাছত আল্লাহ ৰাব্বুল আলামিনে আদম আলাইহিস সালামক কি কৰিলে, জান্নাতত ফেৰেস্তাসকলৰ দ্বাৰা জান্নাতত লৈ গ'ল আদম আলাইহিস সালামক। এতিয়া লৈ যোৱাৰ পাছত আদম আলাইহিস সালামৰ অৱস্থা এনেকুৱা যে ত্ৰন্দাছন্ন, কেতিয়াবা টোপনি গৈ আছে বা বেহুচৰ নিচিনা পৰি থাকে, ভাল নলগা এনেকুৱা অৱস্থা হৈছে। তো আল্লাহে কণ্ডিশ্যন বুজি পাইছে। তো আদম আলাইহিস সালামৰ কামিহাৰৰ পৰা, বাওঁ ছাইডৰ এই কামিহাৰৰ পৰা কি কৰিছে, উপাদান লৈ হাৱা আলাইহিস সালামক সৃষ্টি কৰিলে। তেতিয়া আদম আলাইহিস সালাম টোপনিত আছিল, টোপনিৰ পৰা উঠি কাষত চাইছিলে এগৰাকী সুন্দৰী মহিলা। তো তেওঁৰ নাম আদম আলাইহিস সালাম নিজে ৰাখিলে হাৱা, যাৰ অৰ্থ জীৱিত বস্তু। হাৱা মানে জীৱিত বস্তু। আদম আলাইহিস সালাম জীৱিত মানুহৰ সাৰৰ পৰা হাৱা আলাইহিস সালামক সৃষ্টি কৰা হৈছিল। তো এতিয়া হাৱা আলাইহিস সালাম আৰু আদম আলাইহিস সালামক বিবাহ পঢ়াই দিলে। আল্লাহ নিজেই এই বিবাহ পঢ়াইছে আৰু খুতবা দান কৰিছে আল্লাহ নিজেই। আৰু হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা আৰু য'ৰ পৰা ইচ্ছা আহাৰ কৰা, কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, তেন্তে তোমালোক উভয়ে জালিমসকলৰ অন্তৰ্ভুক্ত হ'বা। এতিয়া আদম আলাইহিস সালাম আৰু হাৱা আলাইহিস সালাম কৈছে যে তোমালোক জান্নাতত থাকা, যি ফল মূল আছে, যি ইচ্ছা সেইবোৰ খোৱা, পান কৰা, কিন্তু এই যে এটা গছ, এই গছৰ ওচৰত নাযাবা। ওয়ালা তাকরাবা হাযিহিশ শাজারা, এই গছৰ ওচৰতো নাযাবা। এই গছৰ ফল আছে, এইবোৰ নাখাবা। আল্লাহে ডাইৰেক্ট ফল খোৱাৰ কথা কোৱা নাই, ডাইৰেক্ট কৈছে এই গছৰ ওচৰতো নাযাবা। তো জান্নাতত তেওঁলোক থকা আৰম্ভ কৰিলে। জান্নাতৰ বিভিন্ন উপাদান তেওঁলোকে লাভ কৰিব আৰম্ভ কৰিলে। আচ্ছা, তো ইয়াত আৰু এটা বস্তু উল্লেখ কৰিবলগীয়া যে মহিলাসকলক বাওঁ ছাইডৰ কামিহাৰৰ পৰা বনোৱা হৈছে। ইয়াৰ দ্বাৰা এটা শিক্ষা হৈছে যে মহিলাসকলৰ স্বভাৱটো অলপ বেলেগ ধৰণৰ থাকে। তেওঁলোকক আপুনি যদি একেবাৰে চিধা কৰিব বিচাৰে তো তেওঁলোক চিধা নহয়, বা আপুনি কণ্ট্ৰলত আনিব ইমান সহজে নোৱাৰে। তো মৰমৰ দ্বাৰা বুজালে অৱশ্যই তেওঁলোকক কণ্ট্ৰলত আনিব পৰা যায়, আৰু বেছি এৰি দিলে আৰু বেছি বেকা হৈ যায়। এইদৰেই মুফাছিৰসকলে বৰ্ণনা কৰে। আৰু তেওঁলোকক যিহেতু জান্নাতত সৃষ্টি কৰা হৈছে, তো তেওঁলোকৰ জীৱনবোৰো বিলাসিতাপূৰ্ণ। দুনিয়াত আপুনি যিমান বস্তু তেওঁলোকক দিয়ে, যিমান টকা পইচা, যিমান কাপোৰ কানি, খোৱা বোৱা দিয়ে, তো তেওঁলোক কি হয় যে তেওঁলোকৰ মন নভৰে। তাৰ এটা কাৰণ হৈছে যিহেতু জান্নাতত তেওঁলোকৰ সৃষ্টি, তো দুনিয়াৰ কোনো বস্তুৰ দ্বাৰা তেওঁলোকৰ মন নভৰে। তো এয়া স্বাভাৱিক কথা, সেই বস্তুবোৰ বুজি পাব লাগিব। ইয়াৰ পাছত আৰু এটা কাৰণ হৈছে হাৱা আলাইহিস সালামক জান্নাতত সৃষ্টি কৰা হৈছে, তো তেওঁলোক সেইকাৰণে বেছিভাগ সুন্দৰী থাকে। এতিয়া জান্নাতত আল্লাহ ৰাব্বুল আলামিনে কৈছে যে তোমালোক থাকা, কিন্তু এই গছৰ ওচৰত নাযাবা। এতিয়া শয়তান মিষ্টাৰ ইবলিছ সিটো বহি নাথাকে, কাৰণ সি ৱাদা কৰিছে আল্লাহৰ ওচৰত, সি চেলেঞ্জ কৰিছিল যে মই আদমক পথভ্ৰষ্ট কৰিম। এতিয়া সি কি কৰিলে, কেনেবাকৈ সাপক ৰিকুৱেষ্ট কৰিলে যে তুমি মোক অলপ জান্নাতত লৈ যোৱা, মোক আল্লাহ জান্নাতৰ পৰা ওলাই দিছে, তো মোৰ যাব মন গৈ আছে। কাৰণ সি এতিয়া যাব নোৱাৰে, জান্নাতৰ যিসকল ফিৰিস্তা আছিলে পাহাৰাদাৰ, তো তেওঁলোকে শয়তানক দেখিলেতো আৰু সোমাব নিদিয়ে। তো সাপৰ মুখত চিন্তাতে আছিল, তো সাপৰ মুখত সোমাই তেওঁ জান্নাতত এণ্ট্ৰি কৰিলে, আৰু তাত গৈ চিতাৰাৰ বাজনা বজোৱা আৰম্ভ কৰিলে। চিতাৰা বজালে, তো হাৱা আলাইহিস সালাম আৰু আদম আলাইহিস সালাম তেওঁলোকে নতুন এটা শব্দ শুনা পাইছে যে এইটো কেনেকুৱা ধৰণৰ বস্তু, চিতাৰা, এই গানটো সংগীত তেওঁলোকে আগত আৰু শুনা নাছিলে। তো এইটো শুনাৰ পাছত তেওঁলোক দৌৰি আহিছে। তেতিয়া শয়তানে সাপৰ ভিতৰত থাকি ওলোৱা নাই, কাৰণ তাৰ চেহেৰা দেখিলে চিনি পাই যাব। আল্লাহ আগতে কৈছে যে এই শয়তান তোমালোকৰ শত্ৰু। তো তেতিয়া কৈছে আৰু ওচৰত আহা, আৰু ওচৰত আহা। যেতিয়া তেওঁলোক ওচৰত আহিছিল, তেতিয়া শয়তানে বয়ান আৰম্ভ কৰিলে যে মই তোমালোকৰ চিনিয়ৰ, তোমালোকক আল্লাহ এই গছৰ ফল কিয় খাব মনা কৰিছে জানা? কাৰণ এই ফল খালে তোমালোক
অমৰ হৈ যাবা বা ফিৰিষ্টা হৈ যাবা তোমালোকে আল্লাহ তোমালোকক ইয়াত চিৰদিন থাকিব নিদিয়ে সেইকাৰণে আল্লাহ এই গছৰ ফল খাব মানা কৰিছে মই তোমালোকৰ সুপৰামৰ্শদাতা কল্যাণকামী তো ভিডিওটো যদি ভাল লাগিছে অৱশ্যই লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু নবীসকলৰ জীৱনী চোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আজিৰ কাৰণে বিদায় জনাওঁ আকৌ নতুন এটা ভিডিঅ'লৈ উপস্থিত হ'ম